ফ্ৰেন্স কেইটাও ভাল ভাল কমেণ্ট দিয়ে তোৰ কাৰণে কমেণ্ট বন্ধ কৰিব নোৱাৰো মই কুত্তা চালা খাক চালা নিৰ্লজ্জ চালা চোৰ বাচ্চা সুধীৰ ভাই মায়েৰ মেখলাৰ তলেদি নতুনকৈ সোমাই যায় আৰু কুত্তা মোৰ মেখলাৰ তলেদি সোমালে কাষক লাগি আহিবি ইমান লেতেৰা লেতেৰা শব্দ প্ৰয়োগ কৰিলে নহয় জীৱনলৈ মোৰ পেট ভৰি গ'ল হ'ব নমস্কাৰ কৰিলো দেই ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াত কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা নহলে ফটোৱা কমেণ্ট নকৰিবা ধন্যবাদ তো বন্ধুসকল আপোনালোকে টিকটকটো কিয় চায় কিছুমান এনেকুৱা বস্তু চাবৰ বাবে যাৰ পৰা আপোনাৰ মনটোৱে বা আপোনাৰ চকু দুটাই শান্তি পায় কিন্তু আপোনালোকে চাবলৈ কি পায় এইবোৰ তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৱৰ্ল্ড অফ বিশাল তো বন্ধুসকল আজি আমি পুনৰ কথা পাতিম সকলোৰে মোবাইলত থকা সেই ভয়ংকৰ এপটোৰ বিষয়ে যাৰ নাম হৈছে টিকটক তো বন্ধুসকল বেছিকৈ পলম নকৰি বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মাছৰ ভাল পাওঁ শীতল হে পাচলি ভাল পাওঁ পাতল আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল আজিকালি টিকটকৰ গাভৰুবোৰ সঁচাই বৰ ধুনীয়া একেবাৰে পদুমৰ পাহিৰ দৰে কিন্তু ইহঁতৰ মুখকেইখন একেবাৰে লুনিয়া সাগৰৰ পানীৰ দৰে এ বাল ভাগৰ লাডু খাইছো পানী আনি হিচাপে মাখি বাই ট্ৰেইন হিচাপে যিদৰে নেকি গোটেই পৃথিৱীত কৰোনা ভাইৰাছে আক্ৰান্ত কৰিছে ঠিক তেনেদৰে টিকটকতো কিছুমান ভাইৰাছে বৰ বেয়াকৈ আক্ৰান্ত কৰিছে ভণ্টিহঁতৰ মুখৰ শব্দ শুনকচোন ৱাহ একেবাৰে মোতকৈ মিঠা ভণ্টিহঁতে চাগে অসমীয়া সাহিত্যতে মেজৰ লৈছিল সেইকাৰণে ভণ্টিহঁতৰ মুখৰ এনেকুৱা শব্দ তাতে মানে সি মেখেলাখন দাঙি দিবা দিছে সি চাই মোক কুত্তা চালা তোৰ একাউণ্ট খুলি চাইছোঁ তই ভিডিঅ'ই নবনাও তোৰ দৰে ভিডিঅ' নবনোৱা মানুহ বহুতে লাইক মাৰে মোক আৰু মোৰ ফ্ৰেন্স কেইটাও ভাল ভাল কমেণ্ট দিয়ে তোৰ কাৰণে কমেণ্ট বন্ধ কৰিব নোৱাৰো মই কুত্তা চালা খাক চালা নিৰ্লজ্জ চালা চোৰ বাচ্চা সুধীৰ ভাই মায়েৰ মেখলাৰ তলেদি নতুনকৈ সোমাই যায় আৰু কুত্তা মোৰ মেখলাৰ তলেদি সোমালে কাষক লাগি আহিবি কুত্তা চালা মায়ের মেখলার তলেদি নতুনকে সোমাই যায় আৰু কুত্তা মোৰ মেখলাৰ তলেদি সোমালে কাষক লাগি আহিবি কুত্তা চালা চল বজড়ি কে এতিয়া যি বুজিছো অসমীয়া সাহিত্যিক ভাষা শিকিব লগা হলে আপোনাৰ পৰাই শিকিব লাগিব শুনিছো বোলে বাইদেউৰ ঘৰত মতা নাম ইলা কিন্তু ইলা বাইদেউৰ মুখত কি লীলা বাপৰে বাপ পিছে বাইদেৱে বা কোনখন ডিক্সনাৰীৰ পৰা শব্দবোৰ শিকিছে অলপ বাইদেউ কৈ দিলে ভাল হ'লহেঁতেন অলপ আমিও শিকিব পাৰিলোহেঁতেন নহয় জানো কেলা মাক সুদু টিকটক কোম্পানী কেলা এই ভিডিঅ'টো ডিলিট কৰিব কাৰণে কি লাউৰা পাইছিল কেলা সেটৰ কি এই ভিডিঅ'টোত কি এই দি থকা বুলি ভাবিছিলি নেকি কেলা ডিলিট কৰি দিলি যে মানে কি আমাৰ নিচিনা সৰু সৰু ইউজাৰ বিলাকে অকমান আগবাঢ়ি গ'লে তহঁতৰ কি হয় মানে কাবাৰ লগত এই দি থকা নাছিলো মই এই ভিডিঅ'টোত কেলা বনৰাহত এই দি থাকিলে মানে ডিলিট কৰি দিবি এই দি থকা ভিডিঅ' দিলে মানে ডিলিট নকৰিলে হয় কেলা মাক সুদু আবে কেলা বাইদেৱে মানে এই দি থকা বুলি কি বুজাব চেষ্টা কৰিছে বুজাইতো বুজিছে আৰু ন কি আচৰিত আচৰিত শব্দৰ ওপৰত বাইদেউহঁতে লিপচিং কৰে দেই নহয় মানে বাইদেউৰ মতে এনেকুৱা টিকটকত লাইক আৰু ফলোৱাৰ্ছ বহুৱাৰ এয়াই হৈছে সহজ উপায় ভণ্টিয়ে মাটিত বাগৰি পৰিছে কিয় এবাৰ চাই লওকচোন আকৌ মানে দাদাৰ টিলিঙাটো ওলাই গৈছে দাদাৰ টিলিঙা দেখি ভণ্টি একেবাৰে বেহুচ হৈ গৈছে এয়াই হৈছে টিকটকৰ বিখ্যাত জোৰ মই এটা ভিডিঅ' বনাইছিলো তোমালোকে চাইছিলা চাগে সবে কৈ থাকে মোৰ চকুটোকে বেছি মোৰ হাঁহিটো বেছি ধুনীয়া তো মই কমেণ্ট বক্সত ক'ব কৈছিলো কি কোনটো বেছি ধুনীয়া তো কিছুমান ছোৱালীয়ে মোক কৈছে কি মই উইদাউট মেকআপত দেখিবলৈ বেয়া তো এতিয়া মই উইদাউট মেকআপত আছো না ক্ৰীম না লিপষ্টিক একোৱে লগোৱা নাই তো এতিয়া কোৱা গাৰ্লছ কমেণ্ট বক্সত কি মোক কেনেকুৱা লাগিছে দেখিবলৈ এই ভণ্টিৰ মতে বোলে তাই মিছ ইণ্ডিয়া আচলতে আন্ধাৰে মুন্ধাৰে ভুলতে জন্ম পালে বোলে এনেকুৱাই হয় কিন্তু কমেণ্ট বক্সটো পঢ়ি চাইহে গম পালো প্ৰকৃত সত্য কি অলপ পাছত মায়ে কল কৰিব ধৰলে চকু দুটা চাই মোক ধৰা পেলাব এই বাবা কালি ভাং কালি লাই অলপ পাছত মায়ে কল কৰিব ধৰলে চকু দুটা চাই মোক ধৰা পেলাব এই বাবা কালি ভাং কালি লাই অসমীয়াত এষাৰ কথা আছে বোলে আগৰ গৰু যিফালে যায় পিছৰ গৰু সিফালে যায় এনে ধৰণৰ অবাইচ পোছাকৰ পাতনি মেলিছিল এইগৰাকী বাইদেৱে ভণ্টিহঁতে কিন্তু অসমীয়া সাজ পোছাকৰ ভাল পৰিচয় দিছা দেই ভণ্টিহঁতে নিজকে কি দীপিকা পাডুকোনতকৈ ওপৰত যাম বুলি ভাবিছা নেকি
আৰে তোমালোকে এনেদৰে যা তা পিন্ধি টিকটকত ফেমাছ হ'ম বুলিয়ে কৰিছা নে অসমীয়া জাতিটোক হাঁহতীয়া কৰিম বুলি কৰিছা বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লগা হ'ল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আপোনালোক যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টা বটনটো বজাই দিয়ক তো বন্ধুসকল পুনৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই